আজিৰ ভিডিঅ'টো হৈছে ৰক্ষা বন্ধনৰ কাৰণ আমাৰ ল'ৰাটোক মানে কুণালক ৰাখি পিন্ধাবলৈ আহিছে দিয়া বেটি। আমি সকলোৱে মৰমত তাইক দিয়া বেটি বুলি কওঁ। আমাৰ ঘৰৰ পৰা অকণমান আগত থাকে তাই এতিয়া গধূলি আহিছে বাৰু, কাৰণ ৰাতিপুৱা স্কুল আছিলে, সেইটো কাৰণে তাই ৰাখি পিন্ধাবলৈ আহিব নোৱাৰিলে, সেইটো কাৰণে তাই গধূলি আহিছে। তাই ধুনীয়াকৈ ৰাখীডাল পিন্ধাই আছে আৰু তাই আচল নামটো হৈছে দেৱলীনা। আৰু মোৰ ল'ৰাই অলৰেডি 10ডাল ৰাখি পিন্ধি আহিছে। তাক ইমানেই আজি স্কুলত ৰাখি পিন্ধালে আৰু ৰক্ষা বন্ধন বুলি ঘৰৰ পৰা যাওঁতে 10-15টামান চকলেট লৈ গৈছে বোলে। আজি চিষ্টাৰহঁতে যদি মোক বোলে ৰাখি পিন্ধাই দিম। আৰু এয়া দেখিছেনে কিমানকৈ পিন্ধি আহিছে। যিহেতু তাইক ভাত খাবলৈ ৰখালোঁ, সেইটো কাৰণে বনাইছোঁ আপোনাৰ তন্দুৰী চিকেন। মানে যিসকলৰ অভেন নাই তেওঁলোকে এনেকৈ কেৰাহীতে ধুনীয়াকৈ তন্দুৰী চিকেন বনাব পাৰে। আৰু মই ফুল ভিডিঅ' এটা দিম আপোনালোকক কেনেকৈ তন্দুৰী চিকেন বনাব পাৰি ঘৰতে। অতি কম সময়ৰ ভিতৰতে ধুনীয়াকৈ তন্দুৰী চিকেন আপোনালোকে ঘৰতে বনাই খাব পাৰিব। মানে পইচাটোও ইমান খৰচা নহয় আৰু খাবলৈও বহুত টেষ্ট হয়। এয়া মই তেওঁলোকৰ কাৰণে মানে তন্দুৰী চিকেন উলিয়াই ল'লোঁ, অলপ খাবলৈ দিলোঁ আৰু বনাইছিলোঁ বাটাৰ চিকেনৰ ৰেচিপিটো মই আপোনালোকক দিম বাৰু। কিন্তু আজি বৰ বিশেষ একো নবনালোঁ তেনেকৈ। বনাইছিলোঁ প্লেন মানে কি ভেজ পোলাও আৰু বাটাৰ চিকেন। তেওঁলোকে এনেকৈ খাম বুলি ক'লে, মই লগতে খাবলৈ দি দিলোঁ। আৰু মিক্স চব্জি আৰু ডাল আছিলে, কিন্তু তেওঁলোকে নাখাওঁ বুলি ক'লে, এনেকৈ খাওঁ বুলি ক'লে। সেইটো কাৰণে দিয়া বেটি, মোমায়েক আৰু আমাৰ বেটা লগতে ধুনীয়াকৈ খালে। আৰু আজিৰ ভিডিঅ'টো বৰ বিশেষ দীঘল নকৰোঁ। আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। ভাল পালে লাইক এটা কৰিব আৰু বাই বাই।